8 জুন অৰ্থাৎ কালিলৈ পৰা ৰাজ্যত খোল খাব ধৰ্মীয় অনুষ্ঠানসমূহ। সমান্তৰালকৈ ভক্তৰ বাবে খোল খাব গোলাঘাট জিলাৰ দেৰগাঁও মিছামৰাৰ ঐতিহ্যমণ্ডিত খনিকৰ পুথি নামঘৰ। এইবাৰ পিছে পূৰ্বৰ দৰে খনিকৰ পুথি নামঘৰত প্ৰৱেশ কৰাটো সহজ নহ'ব ভক্তৰ বাবে। পৰিচালনা সমিতিয়ে বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰা নিয়মাৱলীৰ লগত সংগতি ৰাখি নিৰ্ধাৰণ কৰিছে কিছুমান নতুন নীতি নিৰ্দেশনা। নামঘৰলৈ অহা প্ৰতিজন ভক্তই দেখুৱাব লাগিব পৰিচয় পত্ৰ, লিপিবদ্ধ কৰিব লাগিব সম্পূৰ্ণ নাম ঠিকনা। এটা দিনত মাত্ৰ 20 গৰাকী ভক্তকহে প্ৰৱেশ কৰিবলৈ দিয়া হ'ব নামঘৰৰ ভিতৰত। প্ৰৱেশ কৰা প্ৰতিজন ভক্তই পৰিধান কৰিব লাগিব মাস্ক। নামঘৰৰ ভিতৰত বজাই ৰাখিব লাগিব সামাজিক দূৰত্ব। নামঘৰৰ ভিতৰলৈ সোমাব লাগিব পুৱা 11 বজাৰ ভিতৰত। কালিৰ পৰা চৰকাৰে যি নীতি নিয়ম আগবঢ়াইছে যে নামঘৰ খুলিব পাৰে ৰাইজৰ সেৱাৰ্থে, আমিও সেই তাকেই অনুসৰণ কৰি আমি 20জন মানুহ একেলগে ইয়াত সোমোৱা এটা নিয়ম কৰিছোঁ আৰু 11টা বজালৈহে ইয়ালৈ ৰাইজ আহিব পাৰিব। আমি তাৰ ভিতৰতে কৰ্মখিনি কৰাৰ পিছত বেছিকৈ আহিলে পিছদিনাখনে ইয়ালৈ আহিব পাৰিব কৰ্মৰ কাৰণে। পঞ্জীয়নৰ ব্যৱস্থা কৰিছে নেকি? পঞ্জীয়নৰ ব্যৱস্থা কৰা হৈছে। কোন মানুহ কোন জেগাৰ পৰা আহিছে, তেখেতৰ নাম ঠিকনা এড্ৰেছ এইখিনি আমি লোৱাৰ ব্যৱস্থা কৰিছোঁ। তেখেতসকলক কিবা আইডেণ্টিটি লাগিব নেকি ইয়াত? আইডেণ্টিটি লাগিব, যে ক'ৰ পৰা আহিছে কি কথা বা তেনেকুৱা কথাখিনি আমাক সম্পূৰ্ণভাৱে লাগিব, নহ'লে অসুবিধা হ'ব। ইতিমধ্যেই ছডিয়াম হাইপ'ক্লৰাইডেৰে বীজাণুমুক্ত কৰা হৈছে নামঘৰৰ ভিতৰ চৰাৰ লগতে নামঘৰৰ চৌহদ। চেনিটাইজিঙৰ ক্ষেত্ৰত ইতিমধ্যে সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা দেৰগাঁৱৰ হাজৰিকা এণ্টাৰপ্ৰাইজে নিজাববীয়াকৈ এই চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰি ভক্তৰ বাবে উপযোগী কৰি তুলিছে পৰিৱেশ। আমাৰ ইয়াত আজি চেনিটাইজেশ্যন হৈছে। দেৰগাঁৱৰ হাজৰিকা এণ্টাৰপ্ৰাইজৰ ফালৰ পৰা বিনামূলীয়াকৈ এই নামঘৰৰ পৰিসৰ তথা ভিতৰখিনি আমাৰ চেনিটাইজ কৰি দিয়া হৈছে। ৰাইজ আহিব পৰা হৈ আছে। নিউজ ডেস্ক ৰিপৰ্টছ AWN 24 নিউজ। আপোনাৰ পৰিয়ালৰ সুৰক্ষা আপোনাৰ হাতত। ব্যৱহাৰ কৰক ৰাইনো ছুপাৰ ডিসইনফেক্টেন্ট, য'ত আছে WHO দ্বাৰা নিৰ্দেশিত ছডিয়াম হাইপ'ক্লৰাইডৰ পচন্দ শক্তি, যি মুহূৰ্ততে নাশ কৰে সকলো বীজাণু। আপোনাৰ ঘৰৰ গ্ৰিল, গেট, মজিয়া, ফাৰ্নিচাৰ, গাড়ী, মটৰচাইকেল, কিবৰ্ড, ছুইচবৰ্ড ইত্যাদিৰ লগতে ঘৰৰ চৌপাশ বা কোনো ৰাজহুৱা স্থান, পেট্ৰল পাম্প আদিত কৰোনা ভাইৰাছৰ সংক্ৰমণতা প্ৰতিৰোধ কৰিবলৈ WHO দ্বাৰা নিৰ্দেশিত ছডিয়াম হাইপ'ক্লৰাইড ব্যৱহাৰ কৰি প্ৰস্তুত কৰা ৰাইনো ছুপাৰ ডিসইনফেক্টেন্ট ব্যৱহাৰ কৰি বীজাণুমুক্ত কৰক। লগতে ৰাইনো ছুপাৰ হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰি পৰিয়ালটো সুৰক্ষিত কৰক।